প্ৰাইচ মানে এতিয়া আহি আছে, যিহেতু মই পুনৰবাৰ কৈছোঁ দুৰ্গা পূজা আৰু কাতি বিহু যিহেতু আমাৰ আহি আছে, কাতি বিহুটো আগত আৰু পিছদিনাখনে দুৰ্গা পূজা হ'ব। আৰু দুৰ্গা পূজা কাতি বিহু উপলক্ষে আপোনালোকক শুভেচ্ছা জনালোঁ আৰু আগতীয়াকৈ। আৰু সকলোৱে যাতে মৰম চেনেহৰ মাজত আমি জীয়াই ৰাখিব পাৰোঁ, আমাৰ ধৰি লওক নিজকে নিজেই বা নিজৰ মানুহখিনি সদায় আমি মোকামিলা হৈ থকাটো ভাল। আৰু বন্ধুসকল মানে কি, মোৰ এটা ইউটিউব চেনেল আছে, চেনেলটোৰ মই এই ভিডিঅ'টোৰ তলতে লিংকটো দি দিম। আপোনালোকে তাতে ক্লিক কৰি আনি ইউটিউবটোত ক্লিক কৰি তাতে মোৰ যাতে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে, যাতে মোৰ তাতো ভিডিঅ' দি থকা থাকে। আৰু ভিডিঅ'টো আপোনালোকে চাব, তলত ক্লিক কৰি কিনি চাই মেলি তাতো যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ে। আৰু ভাল লাগিব নে কি বন্ধুসকল? ভাল লাগিব। আৰু সেয়েহে কৈছোঁ যে আপোনালোকে যাতে মোৰ চেনেলটোকো অকণমান মৰম চেনেহ দিব। আৰু যদি আপুনি নতুনকৈ, মই পুনৰবাৰ কৈ দিছোঁ, যদি মোৰ পেজটো ফেচবুক পেজটো পায় তাতো আপোনালোকে ফ'ল' কৰি ৰাখিব। আৰু সেয়াই বন্ধুসকল, জেগাটো অকণমান আপোনালোকক দেখাই দিওঁ। মানে আৰু এটা কথা হ'ল কি, মানে কচু চচু আনি মই আনলোড কৰি দিলোঁ আৰু বজাৰত আনলোড কৰি হৈ গ'ল। আৰু ময়ো আছোঁহি এতিয়া বৰ্তমান আকৌ আহি চেৰেংপথাৰত মানে আহিছিলোঁ মই ভাড়া এটা লৈ, যিহেতু চাওকচোন পথাৰখনো খুব মজা সুন্দৰ। এইফালেও ইয়াতো মই ভিডিঅ' আগতো বনাইছোঁ আৰু জেগাডোখৰ মোৰ ভাল লাগে, জেগাকেইডোখৰ খুব পচন্দ লাগে। সেয়েহে আপোনালোকলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰোঁ অলপকৈ বনাই। আৰু বন্ধুসকল কি, মই যিহেতু আমি মানুহ নহয় জানো, আপুনিও মানুহ ময়ো মানুহ, মানুহৰ মাজত থাকে আন্তৰিকতা, মৰম চেনেহ, ইজনৰ প্ৰতি সিজনে মৰম চেনেহ থাকে বুলি মই ভাবোঁ। আৰু থাকিব লাগে আচলতে মানুহৰ প্ৰতি মানুহে মৰম চেনেহ। আৰু মানুহৰ প্ৰতি যদি মৰম চেনেহ নাথাকে ইজনৰ প্ৰতি সিজনে, অকণমান বেয়া মানে। সেয়েহে সকলোৱে যাতে মৰম চেনেহ ইজনৰ প্ৰতি ইজনক যাতে সহায়ো কৰে, বিপদত পৰিলে কিছুমান মানুহক সহায়ো কৰিব লাগিব। আৰু যিহেতু মানুহ নহয় জানো, কিছুমান মানুহে মানে এনেকুৱা ধৰণৰ ধান্দাবিলাক আহে খুব বেছি। আজিকালি দেখিবলৈ পোৱা যায়, খুব বেয়া ধান্দাই গুচি আহে মানুহৰ। মানে সি তাক দেখিব মন নাযায়, বা তাক এনেকুৱা, বা সি এনেকুৱা তেনেকুৱা পেটত মানে ধৰি লওক লাহে লাহে বেয়া ভাৱ কিছুমান সোমাই আহে। সেই বেয়া ভাৱবোৰে বহুত ডাঙৰ এটা সিদ্ধান্ত ল'ব পাৰে। সেয়েহে বন্ধু বান্ধৱীসকল, যাতে পেটত বেয়া ভাৱবিলাক আঁতৰাই আমি সদায় সকলোৱে মিলিজুলি থাকিব বিচাৰিব লাগে। আৰু সকলোৱে ইজনৰ প্ৰতি সিজনে, যিহেতু মানুহৰ হৃদয় যেতিয়া যাৰ নেকি আছে, সেইজনহে আচলতে চবৰে আছে হৃদয়, কিন্তু তাৰ ভিতৰতো মৰম চেনেহ বহুত কিছুমানৰ কম। আৰু সেয়েহে মৰম চেনেহ আচলতে থাকিব লাগে মানুহৰ প্ৰতি, মই ভাবোঁ। আৰু যদি কথাখিনি কওঁতে কোনোবা হয়তো বেয়াও পাব পাৰে, সেইটো বেয়া পোৱা আচলতে কথা নহয়, খুবেই প্ৰয়োজনীয়তা আছে। যিহেতু কিমান দিন জীয়াই থাকিম আমি, দেখিয়ে আছে কিমান ক'ত কিমান কোন দেশত কিমান যুদ্ধ হৈছে, কিমান মানুহ মৰিছে, কিমান কি হৈছে, তাত যে কেনেকুৱা পৰিস্থিতি এটা হৈ আছে। আমাৰ এইবিলাকত যে নহ'ব তাও মানে নাই, কোন সময়ত কাৰ কি কেতিয়া ক'ত কি হ'ব কোনো ঠিকনা নাই। সেয়েহে বন্ধু বান্ধৱীসকল, সকলোৱে যাতে আমি মিলি থাকিব বিচাৰোঁ, আৰু মিলি থাকিব বিচাৰিব লাগে। সকলোৱে ইজনৰ প্ৰতি সিজনে মৰম চেনেহ শ্ৰদ্ধা কৰিব লাগে। এইফালে চাওকচোন, কিনাৰে অলপ তেনুৱালী হয় এইটো। আৰু এইফালে পথাৰ, এখন পাহাৰ চাহাৰ চব সুন্দৰকৈ আছে। ইয়াত চাগে মাছ চাছ পাতে দেই, পানীও আছে যে অলপমান, এইডোখৰতে দেখিছে। আৰু এইবিলাক ঢেকীয়া অলপমান মই ভাবিছোঁ, তাকে ৰ'দটো দি আছে, ঢেকীয়া লৈ যাওঁ নেকি এমুঠি বুটলি, যিহেতু দেখিছোঁ খাওঁ লাগে, বহুত দিনে খাই চোৱা নাই। আৰু মই সেয়েহে ছিঙিবলৈ আৰম্ভণি কৰোঁ অলপমান। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে বন্ধুসকল, স্কিপ নকৰিব।
শাক চব্জি বুটলি হৈ গ'ল যিহেতু, আৰু এয়া লৈ ল'লোঁ কচু থুৰি আৰু ঢেকীয়া। কোনে কোনে ভাল পায় খাই, মই ভাল পাওঁ আৰু সেয়েহে এমুঠি লৈ ল'লোঁ। আৰু বজাৰতো যিহে শাক পাচলিৰ দাম বহুতে হৈছে, সেইকাৰণে এসাঁজৰ হ'লেও ৰেহাই হওক বুলি লৈ ল'লোঁ ঢেকীয়া আৰু কচু থুৰি। বন্ধুসকল বহুতে SMS কৰে, SMS মানে এতিয়া উত্তৰ দিব নোৱাৰোঁ, আৰু সেয়েহে আপোনালোকে SMS কৰিলেও বেয়া নাপাব যে উত্তৰ নিদিয়াৰ কাৰণে। মই ভিডিঅ' যোগে আপোনালোকক উত্তৰ দি থাকিম। আৰু বহুতে সোধে হাই হেল্ল' কেনেকুৱা কি খবৰ, মোৰ চবেই ভালেই, কিন্তু আপোনালোকে ভাল কুশলে থাকিব, আপোনালোকৰ আশীৰ্বাদেই ধৰি লওক আপোনালোকৰ ভালেই মোৰ ভাল। আৰু বন্ধুসকল আজিলৈ ইমানতে সামৰণি মাৰোঁ, আৰু মোৰ টমটমখন ইয়াতে থৈ দিছোঁ যিহেতু ময়ো যাওঁ এতিয়া ঘৰলৈ ৰাওনা কৰিম। সেয়েহে বন্ধুসকল আজিলৈ সামৰণি মাৰিছোঁ ভিডিঅ'টো, আৰু পিছৰ লগত পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।